নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ সেইদিনা আচলতে প্ৰায় ৰাতিয়ে হৈ গ'ল বজাৰ কৰোঁতে। এয়া ডিব্ৰুগড় বিশালৰ ভিডিঅ' হয়। প্ৰায় 8মান বাজিলে কেবিন পাওঁতে। এইফালে আমি মেডিকেল কলেজৰ ভিতৰত সোমালোহি। এয়া মা বহি আছে, নেক্সট ডে ভিডিঅ' হয়। মা আৰাম পাইছে আৰু অলপ। এইফালে পোৱালীকেইটা গেম খেলি আছে। আমি সকলোৱে মিলি ইভিনিঙত চাহ খাব লৈছোঁ। এইফালে মোৰ সৰু দা আৰু বৌৱে পোৱালীকেইটাৰ কাৰণে হৰলিক্স গুলি আছে। আৰু এয়া হৈছে স্বপ্না নন্দেক আৰু এয়া হৈছে অনিমা বাইদেউ ঘৰত তিনিচুকীয়া। তেখেত আছে হাৰ্নিয়া অপাৰেশ্যনৰ বাবে। আৰু ইয়াতে এটা কথা কওঁ, যদিহে আপোনালোকে কলিচিষ্টেক্টমিক হওক, এপেণ্ডেক্টমিক হওক, হাৰ্নিয়া অপাৰেশ্যন কৰিম বুলি ভাবি আছে ডিব্ৰুগড় মেডিকেল কলেজত দেখাম বুলি, SOPD আপোনাৰ বৃহস্পতিবাৰে বহে। তাতে আপোনালোকে ডক্টৰ চবেশ্বৰ ভূঞা ছাৰক লগ পাই যাব। আৰু যদিহে কেবিন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপুনি এডমিনিষ্ট্ৰেটিভ অফিচৰ পৰা কেবিনৰ ফৰ্মটো লৈ পেলাই ফিল আপ কৰি ডক্টৰ চাইন কৰে তাতে জমা দিব লাগিব। আৰু 10 ডেইজমানৰ পাছত আপোনালোকক কণ্টেক্ট কৰিবলৈ কয়, ফোন কৰিব আৰু নিজে এদিন যাব, খবৰ ল'ব, কেবিন পাই যাব। আৰু আমিও ডিচাৰ্জ লৈ পেলাই মাক ঘৰত পালোহি। আৰু আজি ভিডিঅ' ইমানেই। আকৌ এটা নতুন ভিডিঅ' সৈতে মই আহি আছোঁ। বাই।